বড়োলেণ্ডৰ সমূহবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ বড়োলেণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্টছ ইউনিয়নক এনেকুৱা এটা পদক্ষেপ লোৱাৰ বাবে, কাৰণ আমাৰ বড়ো ষ্টুডেণ্টছখিনিৰ মাজত যথেষ্ট সম্ভাৱনা আছে, পটেঞ্চিয়েল আছে, কিন্তু কোনোবাখিনিত তেওঁলোকে ৰাইট গাইডেঞ্চ নোপোৱাৰ কাৰণে থমকি ৰ'বলগীয়া হয়। আজি এনেকুৱা এটা অনুষ্ঠানত য'ত তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰিলোঁ, তেওঁলোকৰ মনত থকা বহুখিনি দ্বিধা, বহুখিনি ডাউটছ মই ক্লিয়াৰ কৰিবলৈ পাই সঁচাকৈ আজি ভাগ্যৱান যেন অনুভৱ হৈছে, আৰু তাৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ জাৰ্ণি কেনেকুৱা আছিলে SSO? জাৰ্ণিটো ভালো আছিলে, প্ৰত্যাহ্বানমূলকো আছিলে, আৰু যিহেতু মই নিজেই এই গোটেই যাত্ৰাটো নিজে মানে কৰিছোঁ, সেইকাৰণে মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ ভাৱখিনি কোনোবাখিনিত মই ভালদৰে বুজিব পাৰোঁ। আৰু বহু লোকৰ এই যিখিনি মনত শংকা থাকে যে টপাৰ হ'ব পাৰিম নে নোৱাৰিম, ভাল ৰেংক পাব পাৰিম নে নোৱাৰিম, তাৰ আঁৰৰ যিবিলাক আচলতে পদক্ষেপ ল'বলগীয়া থাকে সেইখিনি তেওঁলোকক হয়তো মই আজি কিছু সংখ্যক মই জনাব পাৰিছোঁ। তেওঁলোকৰ এটাই কথা ক'ম, এই পৰীক্ষাটোৰ কাৰণে সাহস লাগে আৰু পঢ়িব লাগে, কষ্ট কৰিবলৈ ভয় কৰিব নালাগে, আৰু যথেষ্ট জ্ঞান অৰ্জন কৰিব পৰা যায়, যিখিনি জ্ঞান কেতিয়াও অথলে নাযায়, আৰু সেই জ্ঞান বুটলিবৰ কাৰণে তেওঁলোক ওলাই আহিব লাগে। সংকোচ কৰি থাকিলে আমাৰ জাতিটো কেতিয়াও আগবাঢ়ি নাযায়। আপুনি নিজৰ লাইফত ছাকচেছ কেনেকৈ হৈছিলে? ছাকচেছ যিটো হয়, মানে সফলতাৰ সংজ্ঞা সকলোৰে কাৰণে বেলেগ। মোৰ মতে সেইজন ব্যক্তি হয় যি নিজৰ লগতে সমাজৰ কাৰণে কিছু দি থৈ যাব পাৰিছে। কেনেকুৱা লাগিছে আজি কেৰিয়াৰ কাউন্সিলিং ষ্টুডেণ্টবিলাকৰ লগত আপুনি? মই ইতিমধ্যে কৈছোঁ, খুব ভাল লাগিছে, আৰু ষ্টুডেণ্টছখিনিয়ে যেনেকৈ ইণ্টাৰেক্ট কৰিবলৈ আগবাঢ়ি আহিছে, যথেষ্ট মন দি শুনিছে, আৰু মই ভাবিছোঁ যে এইখিনি আজি যিখিনি কথা আলোচনা কৰা হ'ল তাৰ পৰা যথেষ্ট তেওঁলোক উপকৃত হ'ব। তেওঁলোকৰ বাবে উজ্জ্বল ভৱিষ্যতৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।